নমস্কাৰ। যোৱাকালি আমি দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত প্ৰথম অধ্যায় বৰগীতৰ বিষয়বস্তুৰ লগতে লিখকৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে পাঠটো উলিয়াই ল'বা আৰু বহীখন ল'বা। আমাৰ ভাষা বিষয়ক প্ৰশ্নত আছিলে ১ নম্বৰতে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰত নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এইটো উত্তৰত লিখিবা। মই কেৱল উত্তৰসমূহ লিখিছোঁ, তোমালোকে প্ৰশ্নসমূহো লিখিবা। লিখি ১ নম্বৰ উত্তৰটো লিখিবা। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰি অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে। খ নম্বৰত আছে খনক খনন্দ যোগী যাহাকো ধিয়াই, খনক খনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কবিয়ে কৈছে? এইটোৰ উত্তৰত লিখিবা খনক খনন্দ আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱানক ধ্যান কৰে বুলি কৈছে। গ নম্বৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে? এইটো উত্তৰত হ'ব কবি সংসাৰৰ দুখ আৰু বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। ঙ নম্বৰত আছে বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰত লিখিবা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম ৬ নম্বৰ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ কবিয়ে বান্ধৱ বুলি হৰি অৰ্থাৎ ভগৱানক সম্বোধন কৰিছে। দ্বিতীয় ৬ নম্বৰ মোহপাশ মানে কি? উত্তৰ মোহপাশ মানে হ'ল মায়াৰ বন্ধন। ২ নম্বৰ বৰগীতটিৰ মূলভাৱ লিখা। উত্তৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ মাজেৰে হৰি অৰ্থাৎ ভগৱানৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছে। হৰিয়েই হৈছে জীৱনৰ সৰ্বস্ব পৰম বান্ধৱ। ভগৱানৰ চৰণত শৰণ লৈ সংসাৰৰ বিষয় বাসনাৰ পৰা মুকুতিয়েই কবিতাটিৰ মূলভাৱ। হৰিৰ মহিমা অপাৰ, আনহাতে কবি হ'ল সাংসাৰিক জীৱ। সাংসাৰিক জীৱই বিষয় বাসনাত নিমগ্ন থাকে আৰু নানা পাপ কৰ্মত ৰত হয়। জীৱন এনেদৰে হৈ পৰে যান্ত্ৰণা দগ্ধ। খনক খনন্দ আদি সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা আয়ত্ত কৰিবলৈ গভীৰ ধ্যানত নিমগ্ন থাকে। নিগম শাস্ত্ৰসমূহেও ভগৱানৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। তেনেস্থলত ভগৱানৰ মহিমা বুজিব পৰাটো ভকতৰ বাবে অতি দুৰূহ কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ ওচৰ চপাটো অসাধ্য কাম। হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰিব নোৱাৰি। তেওঁ বিচাৰে হৰিৰ চৰণত শৰণ লৈ সংসাৰৰ মায়া বন্ধনৰ পৰা মুকুতি পোৱাটো। মোহবন্ধনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ ওচৰত কবিয়ে কৃপা ভিক্ষা মাগিছে। শেষত কবিয়ে নিজকে দাস বুলি গণ্য কৰিছে। ৩ নম্বৰত আছে বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হয়।
তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। মহাপুৰুষজনাই গুৰু শংকৰদেৱৰ ওচৰত শৰণ লয়। মহাপুৰুষজনা ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী আছিল। তেওঁ সাহিত্য সংস্কৃতিত আছিল অসাধাৰণ প্ৰতিভা। তেওঁৰ সাহিত্যৰাজিসমূহে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁৰ সাহিত্যৰাজিসমূহ হ'ল আখ্যানমূলক ৰচনা, ৰাজসুঁৱই কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাট, অৰ্জুন ভঞ্জন বা দধিমথন, ঝুমুৰা, চোৰ ধৰা পিম্পৰা গুচোৱা ইত্যাদি। এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। নামঘোষা পুথিখনত ১০০০টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলিও কোৱা হয়। মহাপুৰুষজনাই ১৫৭টা বৰগীত ৰচনা কৰি যায়। গুৰুজনাৰ ১৫৯৪ চনত কোচবিহাৰত ইহলীলা সম্বৰণ কৰে। ৪ নম্বৰ ব্যাখ্যা ক. সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰ: প্ৰসংগ: বাক্য কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ পৰা লোৱা হৈছে। সংগতি: হৰি অৰ্থাৎ ভগৱানৰ মহিমা বৰ্ণনা কৰিব গৈ কবিয়ে বাক্য কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা: ভগৱান হৈছে জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ মহিমা অপাৰ। তেওঁৰ মহিমা বুজিব পৰা সিমান সহজ নহয়। যোগসিদ্ধ মহামুনিসকলেও ধ্যানত থাকি তেওঁৰ মহিমা আয়ত্ত কৰিব নোৱাৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী, সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। তেনে স্থলত কবি অতি সাধাৰণ প্ৰাণী। তেওঁৰ মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলেও বুজিব নোৱাৰা হৰিৰ মহিমা বৰ্ণনা কৰাত কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে। তেনে অৰ্থত কবিয়ে প্ৰশ্নোত্থিত কবিতা ফাঁকি ব্যক্ত কৰিছিল। ৪ নম্বৰ শ. আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। প্ৰসংগ: বাক্য কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ পৰা লোৱা হৈছে। এইটো ক নম্বৰৰ সৈতে একে। তাৰ পাছত সংগতি: সংসাৰৰ মায়ামোহৰ পৰা মুক্তিৰ পথ বিচাৰি হৰিক প্ৰাৰ্থনা জনাই বাক্য কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা: পৰম ব্ৰহ্ম পৰমেশ্বৰ নিৰ্গুণ নিৰাকাৰ। ব্ৰহ্মাই গুণৰূপে অৱতাৰ গ্ৰহণ কৰি ভগৱানৰ বিভিন্ন লীলা প্ৰকাশ কৰে। মানুহ সাংসাৰিক জীৱ। সংসাৰৰ সকলো যান্ত্ৰণাৰ উৎস। মানুহে বিষয় সুখত নিমগ্ন হৈ নানা পাপ কাৰ্যত ৰত হয়। ফলত জীৱন হৈ পৰে যান্ত্ৰণাময়। দুখ যান্ত্ৰণাত জৰ্জৰিত হৈ নৰই উপলব্ধি কৰে যে মানৱ জীৱ ক্ষণস্থায়ী। সংসাৰৰ নিৰাকাৰত ভুগি কবিও অস্থিৰ হৈ পৰিছে। তেখেতে বিশ্বাস কৰে যে সংসাৰৰ সকলো দুখ যান্ত্ৰণাৰ পৰা জীৱক মুক্তিৰ পথ দেখুৱাব পাৰে ভগৱানেহে। সেইবাবেই কবিয়ে ভগৱানৰ ওচৰত শৰণ লৈ মুক্তিৰ পথ বিচাৰিছে। ৪ নম্বৰ গ. তোমাৰ চৰণ দুই
মূৰ মহাধন ভকত জনেৰ নিজ তুমিহে জীৱন। উত্তৰ ব্যাখ্যা প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতৰ পৰা উদ্ধৃত হৈছে। সংগতি ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই জীৱনস্বৰূপ। সেই কথা প্ৰকাশ কৰিবলৈ গুৰুজনাই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা মানুহ সাংসাৰিক জীৱ। সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'বলৈ হ'লে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে আন একো উপায় নাই। ভগৱান ভক্তসকলৰ সৰ্বস্ব, জগতৰ সৃষ্টিকৰ্তা। তেওঁ সকলোৰে ঊৰ্ধ্বত। ভক্তৰ বাবে হৰিৰ চৰণ বাদ দি সকলো ধন সা-সম্পত্তি অৰ্থহীন। হৰিৰ চৰণেই হৈছে প্ৰকৃত ভক্তৰ মহাধন আৰু তেওঁৰ মহিমাই হৈছে জীৱনৰ প্ৰকৃত সম্পদ। ৫ নম্বৰ প্ৰশ্ন সনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। উত্তৰত লিখিবা হৰিৰ মহিমা অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমা সকলোৰে অজ্ঞাত। আগম আৰু নিগম শাস্ত্ৰত হৰিৰ মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত তেওঁৰ প্ৰকৃত স্বৰূপ বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই উপলব্ধি কৰাটো অসম্ভৱ। মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভকতৰ বাবে তেনেই অসম্ভৱপৰ কথা। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰভাৱে হৰিক প্ৰাৰ্থনা কৰে যাতে হৰিৰ চৰণ যুগলত আশ্ৰয় লাভ কৰিব পাৰে। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্ত মনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সনক সনন্দৰ দৰে যোগীসকলে ভগৱানক একান্ত মনে ধ্যান কৰে। তথাপিও হৰিৰ মহিমাৰ বিষয়ে আয়ত্ত কৰিব নোৱাৰে। সেয়েহে ভগৱানক কাতৰভাৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁক জীৱনে মৰণে কেতিয়াও নেৰে। ৬ নম্বৰ বৰগীতৰ ৪টা লক্ষণৰ বিষয়ে লিখা। উত্তৰ বৰগীতৰ লক্ষণ ৪টা হ'ল ক বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। খ বৰগীতৰ ভাষা মূলতঃ ব্ৰজাৱলী। বৰগীতসমূহ আধ্যাত্মিক ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্ম্য প্ৰকাশক। ঘ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। তাৰ পাছত ভাষা বিষয়ক প্ৰশ্নকেইটা চাবা। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। এইকেইটাৰ আধুনিক অসমীয়া ৰূপত লিখিব লাগে ব্ৰজাৱলীৰ পৰা। নাপাৱন্ত মানে হৈছে নাপায়। কেনে মানে হৈছে কেনেকৈ। ভৈলুহু মানে হলো। তুমিষে তুমিহে। জনেৰ জনৰ। কহয় কয়। ২ নম্বৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ১ নম্বৰ ব্ৰজাৱলী ভাষা হ'ল এক কৃত্ৰিম সাহিত্যিক ভাষা। ২ এই ভাষা মূল ভেটি হ'ল মৈথিলী ভাষা। স্বৰধ্বনিৰ প্ৰয়োগ ব্ৰজাৱলী ভাষাৰ অন্যতম বৈশিষ্ট্য। পশ্চিমা হিন্দী ভাষা অপভ্ৰংশ ভাষাৰ পৰা সম্পূৰ্ণৰূপে পৃথক এক ভাষা। ৫ নম্বৰ উৰিষ্যা বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে সুকীয়া স্থান গ্ৰহণ কৰিছে। ধন্যবাদ। আজিলৈ এইখিনিয়েই। তাৰ পাছৰ ভিডিঅ'ত আকৌ নতুন এটা বিষয় লৈ তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।